সনাতন ধৰ্মত সদায় এনে শিক্ষা দিয়া হয় যে মানুহৰ পৰা আৰম্ভ কৰি যিকোনো সৰুতকৈ সৰু জীৱ বধ কৰা পাপ। কিন্তু এই ধৰ্মতে আৰু এই দেশতে বলি প্ৰথাও দেখা পোৱা যায়। এই দুয়োটা কথা হৈছে ইটো সিটোৰ সম্পূৰ্ণ বিপৰীত। বিশ্বৰ বহুতো দেশত বলি দিয়াৰ প্ৰথা প্ৰচলন আছে। আমাৰ দেশ ভাৰতবৰ্ষত মা কালীক বলি দিয়া হয়। আজিও মা কালীৰ বহু মন্দিৰত দেৱীক মাংসৰ ভোগ দিয়া হয়। বাস্তৱতে বলি দিয়াৰ কি অৰ্থ আছে? সঁচাকৈয়ে মা কালীয়ে কাৰোবাৰ প্ৰাণৰ ইচ্ছা কৰে নেকি? মা কালীৰ ৰূপটো বহুতেই ভয়ংকৰ। এওঁক ক্ৰোধ আৰু সংসাৰৰ দেৱী বুলি কোৱা হয়। এওঁ লোককল্যাণৰ বাবে ৰক্তবীজ, চন্দ্ৰমুণ্ড, শুম্ভ নিশুম্ভৰ দৰে ৰাক্ষসৰ বধ কৰিলে। সেইকাৰণে এওঁৰ হাতত ৰক্তৰে ভৰা এটা টুকুৰিও দেখা পোৱা যায়। দুষ্টক বধ কৰা মা কালীয়ে নিজৰ ভক্তসকলৰ পৰাও বলিৰ আশা কৰে নেকি? মা কালীয়ে বলিৰ দ্বাৰা প্ৰসন্ন হয় নেকি? আজিৰ এই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেখা যায় যে অধিকাংশ লোকে নিজৰ স্বাৰ্থৰ বাবে ভগৱানক পূজা কৰে, তেওঁৰ মনোকামনা যাতে পূৰণ হয়। সেইবাবে তেওঁলোকে যিকোনো সীমা অতিক্ৰম কৰিব পাৰে। বলি দিয়াৰ অৰ্থ হ'ল শক্তিক মুকলি কৰি দিয়া আৰু সেই শক্তিক বেলেগ কিবা কামত প্ৰয়োগ কৰা। নাৰিকল, নেমু আদি অৰ্পণ কৰাও বলিৰে এটা ৰূপ, কিন্তু ইয়াত কাৰোৰে হানি নহয়। মা কালীয়ে কাৰোবাৰ হত্যাৰ দ্বাৰা প্ৰসন্ন হৈ ইচ্ছা পূৰণ নকৰে। এয়া কেৱল সেই ব্যক্তিজনৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। যি লোকে আজিও বলি প্ৰথাত বিশ্বাস কৰে, তেওঁৰ মানসিকতাই এইটোৱেই যে বলি দিলে তেওঁৰ জীৱনত সুখী তথা জীৱনত সমৃদ্ধি লাভ কৰিব। যদি এই বিষয়টো গভীৰভাৱে চোৱা যায়, তেন্তে এয়া এক মানসিক ৰোগ হয়। এনে কৰ্মৰ পৰা কোনো দেৱ দেৱতা প্ৰসন্ন নহয়। এয়া হ'ল ক্ৰূৰতাৰ এটা নিম্ন স্তৰৰ উদাহৰণহে। যি লোকে একো বিচাৰ বিবেচনা নকৰাকৈ কেৱল মাত্ৰ নিজৰ উদ্দেশ্য সিদ্ধি কৰিব বিচাৰে, তেওঁ মানুহ বলি দিবলৈও কুণ্ঠাবোধ নকৰে। বলিৰ বাবে সদায় এনে ব্যক্তি তথা পশুক বাছনি কৰে যিয়ে জীৱন্ত তথা শক্তিশালী হয়। বয়সীয়াল প্ৰাণীক কেতিয়াও বলি দিয়া নহয়। এনেকুৱাও কিছুমান মানুহ আছে যে যিয়ে নিজৰ সন্তানকো বলি দিয়ে। এই বিষয়ে মানুহে বিচাৰ কৰি চাব লাগে যে যিবোৰ বলি তেওঁলোকে দিছে তাত দেৱী অথবা দেৱতাৰ একো সম্পৰ্ক নাই। উদাহৰণস্বৰূপে যদি ছাগলীৰ বলি দিছে, সেইটো অন্তত মনুষ্যই ভোগ কৰে, সেই দেৱতাজনে ভোগ নকৰে যাৰ নামত বলি দিছে। যদি বলি বিধানক আধ্যাত্মিকতাৰ সৈতে জড়িত কৰি দেখা যায়, তেন্তে এইটো সম্পূৰ্ণ এক আধাৰহীন বিষয়। মানুহে এই জনমটো এইবাবেই লাভ কৰিছে যে তেওঁলোকে আধ্যাত্মিকতাক ভালদৰে বুজি লৈ সত্যটো বুজিব পাৰে আৰু মানুহৰ জনমটোত সাৰ্থক কৰিব পাৰে। স্বাৰ্থসিদ্ধি কৰিবৰ বাবে বলিৰ দৰে কৰ্ম নকৰিব আৰু নিজকে পাপী কৰি নুতুলিব। মা কালী তথা যিকোনো দেৱী দেৱতাই কেতিয়াও বলি নিবিচাৰে। কোনো মাকে বিচাৰিব নেকি নিজৰ সন্তানৰ বলি? সকলো প্ৰাণীয়ে ভগৱানৰেই সন্তান হয়। মানুহে এই ভ্ৰমটোৰ পৰা আঁতৰি আহি বেলেগ এক দৃষ্টিকোণেৰে জীৱনটোক চোৱাৰ বহুতেই দৰকাৰী হৈ পৰিছে।